দুখন চিতা, শোভামণি দত্ত তামুলীৰ কবিতা। পিতাইক চিতাত তুলি দিয়াৰ সময়ত ভাবিছিলো, জীৱন মানে ইমান আবুৰ, যিমান কাপোৰেৰে ঢাকিলেও নাতে শেষ নোহোৱা প্ৰয়োজন। মৃত্যু মানে যেন প্ৰয়োজনৰ সামৰণি, নাঙত সময়। তেনে আছো মানে ইমান খপচপ কিয়? পিতাইক চিতাত তুলি দিয়া সময়ত অনুভৱ কৰিছিলো, মৰমৰ বান্ধ ছিঙি মানুহবোৰ কলৈ যায়। মোৰ দৰেই সকলোৰে বুকুত ভাৰ বব নোৱাৰা বিষাদ। শটো জ্বলি আছে, শেষ হবলৈ সময় লাগিব। হঠাৎ এজনে সুধিলেহি, তিলনীত পিঠাগুড়িত কিমান লাগিব? ধেৎ, কি জীৱন, কি আপোন, শেষ মানেচোন সকলো শেষেই। আই। পিতাইৰ মৃত্যুৰ পাছতে আইৰ কপালৰ বেলিটো মচি দিয়া হল। আন্ধাৰত কেনেকৈ খোজ দিব লাগে নতুনকৈ শিকিছে আয়ে। পিতাইক বগা কাপোৰেৰে ঢাকি দিয়াৰ পাছতেই আইৰ গাটো আঁৰি দিয়া হল এযোৰ বগা সাজ। কাৰণ নিয়মবোৰে জানে, বগা কাপোৰত দাগ লাগিলে সততে ধৰা পৰে। বগা কাপোৰৰ দাগ আঁতৰাবলৈও সহজ নহয়। আচলতে আইক আওপকীয়াকৈ বুজাই দিয়া হৈছিল, পিতাইহীন জীৱন সহজ নহয়, সহজ হবলৈ নিদিয়ে সমাজে। ৰংবোৰ মচি দিয়া হল। এতিয়া গাত ৰং মানেই বগা কাপোৰৰ দাগ। সিদিনা পিতাইৰ মৃত্যুত মোৰ চকুত দুখন চিতা জ্বলিছিল। এখন দপদপকৈ, আনখন উমি উমি জ্বলিছিল বুকুত।